ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে দশমিক টকা পইচাৰ যোগ কেনেকৈ কৰে সেই নিয়মকেইটা শিকিলোঁ। আজি আমি শিকিম পূৰণ কেনেকৈ কৰে, টকা পইচাৰ লগত পূৰণৰ কামটো কেনেধৰণে কৰে। আজি আমি এই ভিডিঅ'টোত সেইখিনি কথা শিকিম। একেবাৰে সহজ, তোমালোকে ভয় খাব নালাগে। পূৰণ বুলি ক'লে আকৌ এটা নতুন কিবা সমস্যা নহয়, ইয়াত কোনো সমস্যাৰ কথা নাই, একদম উজু। তোমালোকে মন কৰা, আমাক দিছে ৩২ টকা ৫০ পইচা হাতেৰে পূৰণ কৰিবলৈ দিছে। ৩২ টকা ৫০ পইচাক আমি কিহেৰে পূৰণ কৰিম? হাতেৰে পূৰণ কৰিম। তোমালোকে সাজোনটো মনত ৰাখিবা, কেনেধৰণে অংক এটা সজাই লয়, অংকটো কেনেধৰণে সজাই লয় সেই কথাখিনি তোমালোকে মনত ৰাখিবা। এইখিনি কথা মনত ৰাখিবলৈ তোমালোকে কি কৰিব লাগিব? প্ৰেক্টিচ কৰিব লাগিব, ঘৰত অনুশীলন কৰিব লাগিব। তোমালোকে দিষ্টা অংক এতিয়াৰ পৰা কৰি শেষ কৰা যিটো অভ্যাস, এই অভ্যাসটো কৰিব লাগিব। তুমি কিমান দিষ্টা কাম কৰিলা অংক, ১ দিষ্টা শেষ কৰিলা, ২ দিষ্টা শেষ কৰিলা, এনেকৈ দিষ্টাই অংক শেষ কৰিব লাগিব। তেতিয়া দেখিবা তুমি পিছলৈ অংকত 100ৰ ভিতৰত 100 পাবা। 100ৰ ভিতৰত 100 পাবলৈ তোমাৰ কোনো সমস্যাই নহয়। এতিয়াৰ পৰাই অংক কৰিব লাগিব। কমেও তোমালোকে প্ৰতিদিনে ২০-২৫টাকৈ অংক কৰিব পাৰিব লাগিব, তেতিয়াহে তুমি অংক কৰিব পাৰিবা। তোমাৰ কাৰণে অংক একেবাৰে সহজ হ'ব। এতিয়া আমি অংকলৈ আহোঁ। সমাধান তোমালোকে কি বুলি লিখিব লাগিব? সমাধান বুলি লিখিব লাগিব। ৩২ টকা ৫০ পইচাটো কেনেধৰণে পাতা? পূৰণ ৭। তাৰপিছত আমি এইটো পূৰণ কৰিলোঁ। ৭ × ০ ৭ × ৫ = ৩৫, ৩৫ৰ ৫ উকলিলে ৩, ৭ × ২ = ১৪, ১৪ × ১৭, ১৭ × ৭, ৭ × ৩ = ২১ = ২২, ২, ২, ৭, ৫ শূন্য। দেখিছানে দশমিকটো ক'ত পাতিছোঁ? মনত ৰাখিবা, দশমিকৰ তলত সদায় দশমিক বহুৱাবই লাগিব, তলে তলে বহুৱাব লাগিব, একদম পোনে পোনে বহুৱাব লাগিব। এই কথাটো মনত ৰাখিবা। যোগ বিয়োগ পূৰণ হৰণ যিহতে নহওক, দশমিক সদায় দশমিকৰ তলতহে বহে। বুজি পালানে? এতিয়া আমি এই চিনটো দেখিলা, এই ফুট ৩টা দেখিছা নহয়, এই ফুট ৩টা দেখিছা। এই ফুট ৩টা গণিতৰ ভাষাত কি বুলি কোৱা হয়? এতেকে। আমি সাংকেতিক ভাষাত লিখিছোঁ, এইটো আগলৈকে লাগিব তোমালোকক, এতেকে চিন বুলি কোৱা হয়। আমি এইটো পঢ়িবলৈ কি বুলি পঢ়িম? এতেকে বুলি পঢ়িম। এতেকে ৩২ টকা ৫০ পইচা পূৰণ ৭ সমান ২২৭ টকা ৫০ পইচা। বুজি পালানে? এনেকুৱা গোটেই অংকখিনি তোমালোকে কৰি পেলাবা।